দেওবাৰৰ ৰাতিপুৱা তাৰিখ 15 আগষ্ট ভাৰতবৰ্ষৰ অন্য ঠাইৰ দৰে চেন্নাইতো উলামালহে পালন কৰিছে স্বাধীনতা দিৱস। কিন্তু ইয়াৰ স্বাধীনতা দিৱস কিছু ব্যতিক্ৰম। সাধাৰণতে আমি অন্য ঠাইবিলাকত দেখা পাওঁ যে নেতা, পালি নেতা বা উচ্চ বিষয়াই আহি পতাকা উত্তোলন কৰে, তাৰ পিছত গীত মাত বা অন্য আয়োজনেৰে তেওঁলোকে স্বাধীনতা দিৱসটো উদযাপন কৰে। কিন্তু চেন্নাই স্বাধীনতা দিৱসত আপোনালোকে তেনেধৰণৰ কোনো অনুষ্ঠান দেখা নাপায়। অনুষ্ঠান দেখা পাব, ইয়াৰ অনুষ্ঠানবিলাক কিছু ব্যতিক্ৰম। ইয়াতে যিবিলাক চাফাই কৰ্মী আছে বা মিউনিচিপালিটিত যিবিলাক কাম কৰা মানুহ থাকে বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যিবিলাকে ভাল কাম কৰি আহিছে, তেওঁলোকক স্বাধীনতা দিৱসৰ দিনা ইয়াতে সন্মান জনোৱা হয়। আপোনালোকে দেখা পাব যে কি ধৰণে তেওঁলোকক এজন এজনকৈ মাতি নি গামোচা পিন্ধাই বা উপহাৰ দি তেওঁলোকক ইয়াতে সন্মান জনোৱা হৈছে। কাৰণ তেওঁলোকৰ কাৰণেই চেন্নাইখন অতি পৰিষ্কাৰ, অতি সুন্দৰ হৈ আছে। চেন্নাইৰ ৰাস্তাত যদি আপোনালোকে দেখা পায়, তেতিয়াহ'লে ক'ব যে চেন্নাইৰ ৰাস্তাত এটা গাছৰ পাত পৰি থকা নাই। জাবৰটো দূৰৰে কথা, পলিথিনটো দূৰৰে কথা, কিন্তু আমাৰ ইয়াত কি, আমি চিপছ পেকেট খাইছোঁ, ফল পেকেটটো আমি পেলাই দিছোঁ। বা অন্য যিবিলাক বস্তু আমি প্লাষ্টিকেই হওক বা জাবৰ জোঁথৰে হওক, সেইবিলাক যিবিলাক আমাৰ আৱৰ্জনা বুলি ভাবোঁ, সেইবিলাক আমি ৰাস্তাত বা কোনোবা তেনেকুৱা ঠাইত আমি দমাই পেলাই দিওঁ। চেন্নাইত এনেকুৱা বৰ্গৰ কৰ্মচাৰীক এই বিশেষ দিনটোত এনেকুৱা সন্মান দি তেওঁলোকৰ মনোবল, উৎসাহ আৰু দুগুণ কৰি তোলে। সেয়ে হয়তো তেওঁলোকে দিন ৰাতি একাকাৰ কৰি চেন্নাইখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিজৰ দায়িত্ব হিচাপে পালন কৰি লয়। আৰু আমাৰ ইয়াত কি, তেনেকুৱা বৰ্গৰ কৰ্মচাৰীক আমি যেন মানুহ বুলি নাভাবোঁ। তেওঁলোকে জাবৰ কঢ়োৱা এজন একোজন লেতেৰা ব্যক্তি। তেওঁলোকে সন্মান পোৱাটো দূৰৰে কথা, আমি যেন তেওঁলোকক দেখিলে লেই চেই কৰোঁ। সেইকাৰণে তেওঁলোকেও হয়তো তেওঁলোকৰ দায়িত্ববিলাক এনেকৈয়ে পালন কৰে। আমাৰ পৰা জাবৰ জোঁথৰখিনি নি কোনোবা তিনিআলিত থকা ডাষ্টবিনটোত পেলাই দিয়ে। আধা জাবৰ ডাষ্টবিনৰ ভিতৰত আৰু আধা জাবৰ ডাষ্টবিনৰ বাহিৰত। তেওঁলোকে যেন দায়িত্ব হিচাপে তেওঁলোকৰ কাম নকৰে, তেওঁলোকে মাত্ৰ দৰমহাৰ বাবেহে কাম কৰে। কিন্তু যদি আমি এবাৰলৈ তেওঁলোকক এনেকুৱা সন্মান দি চাওঁ, মাত্ৰ এবাৰলৈ, মোৰ আশা তেওঁলোকেও যেন এনেকেই তেওঁলোকৰ দায়িত্ব পালন কৰিব। আপোনালোকে মন কৰিছেনে নাই নাজানো, ৰাস্তাবিলাক ইয়াৰে অতি পৰিষ্কাৰ। কাৰণ ইয়াত কোনো ধৰণৰ জাবৰ জোঁথৰ আপোনালোকে দেখা নাপায়। আপোনাৰ ক'বলৈ গ'লে এটা গছৰ পাতো পৰি থকা নাই ইয়াতে। ইফালে আপোনালোকে দেখা পাব ট্ৰাফিকত আমি ৰৈ আছোঁ। ইয়াত ট্ৰাফিকৰ মানুহবিলাকে ইমান সুন্দৰকৈ নিয়মবিলাক পালন কৰে। চাওক, আমাৰ ট্ৰাফিক পুলিচ দেখা নাপাব ইয়াতে, কিন্তু সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। গ্ৰীণ ছিগনেল আহিছে, আমি যাব পাৰিম এতিয়া। এইপিনে চাওক, মোৰ পিছপিনে দেখা পাব, মোৰ পিছফালে এখন ষ্টেজ আছে। এই ষ্টেজখনতে এই চাফাই কৰ্মীসকলক ইয়াতে সন্মান জনোৱা হৈছে। চাওক কি সুন্দৰকৈ, কি সুন্দৰ পৰিৱেশ, কি সন্মান দিছে তেওঁলোকক। বন্ধু বান্ধৱীসকল, হয়তো ভিডিঅ'টো চাই আপোনালোকে মনোৰঞ্জন নাপাব, কিন্তু অন্তৰৰ পৰাই বনাব মন গ'ল, সেয়েহে বনালোঁ। যাতে আমি আমাৰ ওচৰৰ যিখিনি চাফাই কৰ্মী বা তলতীয়া কৰ্মচাৰী আছে তেওঁলোকক সন্মান দিব পাৰোঁ, সেই উদ্দেশ্যেৰে ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকেও অনুপ্ৰাণিত হয়। তেনেহে বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ এই ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।